Hey guys, এইটো হৈছে পাৰ্থি ভিডিঅ' আৰু স্বাগতম জনাইছোঁ দিয়ক ষ্ট্ৰিঙৰ সৈতে। আমি এইটো চাইডে ষ্ট্ৰিং খাই আছোঁ আৰু খাই থকাৰ মাজতে এইটো চাইডে ট্ৰেইন এখনো আহিলে আৰু এইখন হৈছে মালবাহী ট্ৰেইন। চাই লওক অলপমান দেখুৱাই দিছোঁ। আৰু এই ষ্টেচনতে আমি দেখিলোঁ আমাৰ কাঞ্চি নিচিনা চেম কুকুৰ চাব পাৰে আৰু এক বিস্কুট দিছিলোঁ, এই নাখালে দিয়ক আৰু আমি ওলাই ল'লোঁ দিয়ক এতিয়া মেইন ষ্টেচনলৈ, মানে আমি য'ত নামিম। এতিয়ালৈকে মোৰ ট্ৰেইনৰ এইবাৰ হৈছে 2 নম্বৰ যাত্ৰা আৰু গাইছ এনেকুৱা ফিল্ডটো পোৱা নাছিলোঁ, মানে ৰাতিয়ে গৈছিলোঁ যিহেতু। আৰু এইটো চাইডে এয়া অলপমান দেখুৱাই দিছোঁ আইনাখনলৈ আহি, আৰু বাহিৰৰ চাইডটো বহুত এটা ধুনীয়া পৰিৱেশ মানে বাৰু তাৰে অলপমান পিছত আৰু এটা ষ্টেচনত ৰখিলে, ইয়াতে আমি দাঁত ব্ৰাছ কৰি ল'লোঁ আৰু অলপমান তাতে ৰখিলোঁ আৰু চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ। ইটো চাইডে গাড়ীও গৈ আছে। আৰু এটা কথা মানে আমাৰ টিটো হেৰাই বুলি মোৰ নম্বৰটো ইয়াত লিখি দিছিলোঁ, মানে য'তে হেৰা মোলৈ ফোন মাৰিবি সেইটো বুলি ভাবি মই লিখি দিছিলোঁ নম্বৰটো। বাৰু এতিয়া ট্ৰেইন যাব ওলালে আৰু আমিও ধুনীয়াকৈ বহি ল'লোঁ। জেনেৰেল ডব্বাটো বহুতখিনি সুবিধাই আছে দিয়ক। এইটো চাইডে মোবাইলো চাৰ্জ দিলোঁ আৰু অলপ টাইম আমি তাতে বহি চিপছ খোৱাত লাগিলোঁ আৰু লাহে লাহে ট্ৰেইন মানে যাব ল'লে দিয়ক। আৰু গাইছ এয়াই হৈছে শৰাইঘাট দলঙৰ মানে ওপৰেদি গৈ আছোঁ দিয়ক ট্ৰেইনত। মজা লাগিছে গাইছ, কি ক'ব গাইছ। আৰু এইটো চাইডে বাই বাই দিলোঁ যিহেতু আমিও পাই গ'লোঁ কামাখ্যা ষ্টেচন। তো ইয়াত নামি আৰু নামি দিয়াৰ পিছতে এয়াই হৈছে গুৱাহাটী আৰু ইয়াৰ পৰা এতিয়া বৰপেটালৈ যাব লাগে। বাৰু নেক্সট ভিডিঅ'ত কেনেকুৱা কি হয় দি আছোঁ।